Hey guys, সকলোকে স্বাগতম জনাইছো মই উপাসনাই মোৰ ইউটিউব চেনেল Upasana Saikia vlogৰ আন এটি ভিডিঅ'লৈ। Hey guys, good morning. মোৰ অৱস্থাটো দেখিছেনে চকু আসলতে ৰাতিটো কাৰেণ্ট নাই ৰাতি যেতিয়া খাই বৈ শুইছো তাৰ 1 ঘণ্টা মানৰ পাছতে কাৰেণ্টটো গুচি গ'ল আৰু ইনভাৰ্টাৰো কিমাননো আৰু চাৰ্জ ল'ব 2 ঘণ্টামান থাকাৰ পিছত ইনভাৰ্টাৰ চাৰ্জো ঢুকাই গ'ল তাৰ পিছৰ পৰা আৰু ইমান গৰম হোৱাই নহ'ল অকনো শুবই নাপালো ৰাতি প্ৰায় 1 মান বজাৰ পৰাই ইমানে গৰম আৰু তাতে মোৰ লৰাটো তাকো বিচি থাকিব লগা হৈছে তাকটো বুজাব নোৱাৰো ন সৰু হৈ আছে ইমানে গৰম দিছে কি কম আৰু এতিয়া অলপ আগত আহিছিলে কাৰেণ্টটো আহি প্ৰায় 10-15 মিনিট মান থাকিলে থাকাৰ পিছত গুচি গ'ল এতিয়ালৈকে আকৌ দেখা সাক্ষাৎ নাই কি হয় কি নহয় আহে বা নাহে বলক কিবা এটা বনাই লওঁ খাই কৰি লওঁ তাৰ পিছত চাওঁ কি কৰো পিয়াজ এটা মই এনেকৈ মিহি মিহিকৈ কুটি লৈছো দুটা জলকীয়া কুটি লৈছো আৰু মই এতিয়া ইয়াতে দিম আটা মই আটা 4 চামুচ ব্যৱহাৰ কৰিছো ইয়াতে এতিয়া দিম মই সোৱাদ অনুসৰি নিমখ যেহেতু মই পনীয়া কৰিম সেইকাৰণে অলপ নিমখ সহকে দিছো এতিয়া এইখিনি মই ভালকৈ মিলাই গুলি লম এয়া মোৰ গুলা হৈ গ'ল মই এনেকুৱাকৈ ৰাখিছো এতিয়া মই ইয়াতে দিম অকণমান চুজি চুজিটো মই এইকাৰণে দিছো যাতে খাবলৈ অকণ কাঞ্চি হয় ভাল লাগে মচমচীয়া হয় কম আনফালে মই তেৱাখন গেছত বহাই অকণমান তেল দি লৈছো আৰু চাৰিওফালে ঘূৰাই দিম যাতে তেলটো চাৰিওফালে বিয়পি যায় এতিয়া মই ডোটো লাহেকে বাকি দিছো চাৰিওফালে অকণ ঘূৰাই দিম এতিয়া মই অকণমান সিজিবৰ বাবে ঢাকনখন অকণমান লগাই দিছো 1-2 মিনিট ৰখাৰ পিছত মই ঢাকনখন খুলি দিছো এয়া এতিয়া ভালদৰে মই উলটাই লৈছো এয়া হৈ গ'ল আৰু আনফালে একাপ ৰঙা চাহ তে এতিয়া মই খাই লওঁ তো আকৌ লগ পাম বাই বাই
গাইজ কি ক'ম আৰু ইমান গৰম পৰিছে, জীৱ জন্তুবোৰৰো উপায় নাইকিয়া হৈছে। অলপ আগত মানুহ এজনে কৈ থৈ গ'ল, গোটেই বোলে পথাৰত মাছ মৰি গৈছে। গৰমৰ কাৰণেই চাগে, আৰুনো কি হ'ব নহয় জানো। হয়তো ৰাতিয়ে মৰিলে। ব'লকচোন চাই আহোঁ, সকলোৱে মাছ মাৰি আছে, মাছ ধৰি আছে, চাই আহোঁ এপাক ভাবিছোঁ। ব'লক আপোনালোককো দেখাওঁ। হাই কোৱা মানুহ, হাই কোৱা, হাই বুলি কোৱা, হাই কোৱা। ঘূৰাই ঘূৰাই চুচোৱা, এনেকৈ ঘূৰি ঘূৰি চুচোৱা। এইখিনিতে এটা কথা কওঁ, যিটো মই আগত কাপোৰৰ ভিডিঅ' দিছিলোঁ, সেই ভিডিঅ'টোত বহুতে মোক সঁহাৰি জনাইছে, তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আগলৈকো যেন এনেকৈ ছাপোৰ্ট কৰি যায়। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে মোৰ চেনেলটোত আপুনি নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।